মৃত্যুৰ নতুন তথ্য পোহৰলৈ। মাজনিশা কোনে মেঘালয়লৈ যাবলৈ লগ ধৰিছিল নম্ৰতাক? ৩ জুনৰ নিশা ১:৩০ কাৰ ফোন আহিছিল নম্ৰতালৈ? নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। বন্ধু-বান্ধৱীৰ সৈতে মেঘালয়লৈ ফুৰিবলৈ গৈ মৃত্যুক সাৱটিলে নুমলীগড়ৰ নম্ৰতা বৰা নামৰ যুৱতীগৰাকীয়ে। এই ঘটনাক লৈ ইতিমধ্যে বহু তথ্য পোহৰলৈ আহিছে। ৫ বন্ধু-বান্ধৱীয়ে মাজনিশা শ্বিলঙলৈ লগ ধৰাৰ সেই দৃশ্য। মাজনিশা ১:৩০ কোনে শ্বিলঙলৈ লগ ধৰিছিল নম্ৰতাক? কোনে ফোন কৰিছিল নম্ৰতা বৰাক? জানিব পৰা মতে নিশা প্ৰজ্ঞা আৰু মৃগাংকই মেঘালয়লৈ যাবলৈ লগ ধৰিছিল নম্ৰতা বৰাক। বিধায়ক পুত্ৰ আন্নায়াতুল আৰু গায়ত্ৰী বৰুৱাৰ সৈতে তাৰ পূৰ্বে পাৰ্টি কৰিছিল প্ৰজ্ঞা আৰু মৃগাংকই। আৰু তাৰ পিছত নম্ৰতাক মেঘালয়লৈ যাবলৈ লগ ধৰিছিল প্ৰজ্ঞা আৰু মৃগাংকই। উল্লেখযোগ্য যে ৩ জুনত নিশা ১:৩০ ফোন আহিছিল নম্ৰতালৈ। তাৰ পাছতে প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰ সৈতে ওলাই গৈছিল নম্ৰতা। কিন্তু ৪ তাৰিখে পুৱতি নিশা গুৱাহাটীলৈ উভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতাৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰে পৰিয়ালে। অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আটাইকেইজন বন্ধুক এৰি আন্নায়াতুলে গাড়ী লৈ পলায়ন কৰে। তাৰ পিছত মৃগাংক বৰুৱা, প্ৰজ্ঞা বৰাই ৰাজপথেৰে চলাচল কৰা বাহন ৰখাই নম্ৰতাক নংপু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। নংপু আৰক্ষীয়ে বিষয় সন্দৰ্ভত পলায়ন কৰা গাড়ীৰ গৰাকী আন্নায়াতুলক ফোন কৰি থানালৈ মাতে। তেতিয়াই আন্নায়াতুলে স্মাইল হক চৌধুৰী নামৰ আন এজন ব্যক্তিয়ে বাহনখন চলোৱা বুলি নংপু আৰক্ষীৰ আগত হাজিৰ কৰোৱায়। AIUDFৰ বিধায়কৰ পুত্ৰ আন্নায়াতুল ৱাদুদৰ আলকাজাৰ বাহনেৰে ওলাই গৈছিল আটাইকেইজন। আলকাজাৰ বাহনখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহ'লে বাহনখনৰ সন্মুখ ভাগ ডেমেজ হোৱাৰ কোনো চিন নাছিল। মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখনহে ভাগি যোৱা স্পষ্ট আছিল। যাকে লৈ এতিয়া সমগ্ৰ ঘটনাক লৈ সন্দেহ প্ৰকাশ কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।